Hey guys, welcome back to my channel. So first of all, I would like to wish you all a very happy Diwali. Happy Diwali kondo fotka বুলি কৈছে okay. So yeah, so তোমালোকে টাইটেলটো দেখিছা কি কাৰণে মই ভিডিঅ'টো বনাইছোঁ এণ্ড সেইটো হ'ল যে আজি তোমালোকৰ গম পাইছে APSC প্ৰিলিম আউট হ'ল বুলি ৰিজাল্ট আজি 5th November 2021 অবভিয়াছলি চ' ইয়া চ' এই ভিডিঅ'টো মই বনাইছোঁ এইটো কাৰণে দুটাৰ কাৰণে বনাইছোঁ এটা কাৰণ হ'ল যে মই সেইখিনি কংগ্ৰেচুলেশ্যন কৰিবৰ কাৰণে যোনে যোনে প্ৰিলিম ক্লিয়াৰ কৰিলে তেওঁলোকক কংগ্ৰেচুলেশ্যন কৰিবৰ কাৰণে এণ্ড অলছ' উইচ ইউ গাইজ ভেৰি গুড লাক ফৰ ইয়ৰ মেইনছ এক্সাম এণ্ড ছেকেণ্ড কথা হ'ল এবাউট মাই ৰিজাল্ট চ' মোৰ ক্লিয়াৰ নহ'ল এণ্ড আই এম নট ছেড এবাউট ইট এণ্ড এইটোৱে একচুৱেলি মই মোৰ প্ৰিভিয়াছ যোনটো ভিডিঅ' আছে ৰিগাৰ্ডিং APSC এক্সপিৰিয়েঞ্চ সেইটোত মই ভালকৈ কৈছিলোঁ যে মোৰ GS পেপাৰত 75 কৰিছোঁ বুলি এণ্ড এইটো নিগেটিভ মাৰ্কিংটো আছে মোক কাটি মেলি কিমানো আহিব এণ্ড ইমানতো তোমালোকক অভিয়াছলি পাছ নকৰোঁ চ' মই তেতিয়াই গম পাইছিলোঁ পাছ নকৰিবলৈকে বাট CSET-টো মোৰ ক্লিয়াৰ হৈছিলে বাৰু মোৰ CSET-টো মই 90+ পাইছিলোঁ বাৰু অ'কে চ' সেইবোৰ কথা কৈ লাভ নাই এণ্ড যোনটো কথা আৰু এটা কথা ক'বলৈ মই ভিডিঅ'টো বনাইছোঁ যে those who haven't clear like me যাৰ ক্লিয়াৰ নহ'ল মই তেনেকৈ এইটো কথা ক'বৰ কাৰণে ভিডিঅ' বনাইছে চ' ডোণ্ট বি ছেড বিকজ লাইফ মাষ্ট গ' অন APSC এক্সামটো দি চোৱাটো এটা ডাঙৰ এচিভমেণ্ট হয় বিকজ ইমান বছৰে মই দি চোৱা নাছিলোঁ ৰাইট আই ৱাজ লাইক কি হয় APSC পাৰিম জানো কেনেকুৱা কৰিম চ' সেইটো হৈ থাকোঁতে এটা ষ্টেপো মই পাৰ হোৱা নাছিলোঁ চ' এইবাৰ যেতিয়া ফাৰ্ষ্ট এটেম্পট যে দি চালোঁ দেন মই গম পালোঁ ন কেনেকুৱা টাইপৰ কুৱেশ্যন আহে কি ভুল আছে কি মোৰ ভাগৰ কি কেনেকৈ প্ৰিপেৰেশ্যন কৰিলে হ'বগৈ বা মানে একচুৱেলি তুমি বস্তুটো যেতিয়া দিছোঁ আৰু তুমি যেতিয়া ফেইলাৰটো ফেচ কৰা তেতিয়া এটলিষ্ট গম পায় যে কিমান মোক মানে প্ৰিপেৰেশ্যন কৰিবলৈ দৰকাৰ এণ্ড যিহেতু এইবাৰ প্ৰিপেৰেশ্যন কৰা নাছিলোঁ চ' ক্লিয়াৰো হোৱা নাই এণ্ড আই এম নট ছেড এবাউট ইট এণ্ড লাইক কিন্তু মইতো তোমালোকক এইটোৱে ৰিকুৱেষ্ট কৰিম যে তোমালোকে কোনো ছেড নহ'বা জাষ্ট এটা ভাবা যে তোমালোকে এটা শিক্ষা পালা এনেদৰে গম পালা যে এজন অফিচাৰ হ'বৰ কাৰণে এভৰিথিং জনাটো দৰকাৰ বেছিক ক'ৰ্চ চব এণ্ড চ' আমি নিজৰ ভাগৰ নলেজটো এক্সপ্লেইন কৰিবলৈ টাইম আহি গ'ল আমি চব কথা চাব লাগিব সৰুকৈ সৰু কথা এটাও চাব লাগিব ডাঙৰ কথা এটাও চাব লাগিব কাৰণ কেতিয়া কি আহি যায় উই নেভাৰ নো এণ্ড উই কেনট ব্লেম এনি ওৱান ফৰ ইট যে কেনেকুৱা টাইপৰ আহিছে বা ছামথিং জাষ্ট ইমানটো ক'ব লাগিব যে আমি এজ এ এছপিৰেণ্ট আমি নিজে পূৰা প্ৰিপেয়াৰ হ'ব লাগিব লাইক হোৱাট এভাৰ ইট কামছ লাইক আমি যে ফেচ কৰিব পাৰোঁ এণ্ড চ' যেতিয়া সিমান নিজকে যেতিয়া ৰেডি কৰিম প্ৰিপেয়াৰ কৰিম এণ্ড তাৰ পাছতো যদি নহয় তেতিয়াও একচুৱেলি এইটোৱে চাব লাগিব যে এইটো ফিল্ডত যদি হোৱা নাই তাৰমানে বেলেগ কি ফিল্ড আছে যোনটো ফিল্ডত কিজানিবা ট্ৰাই এটা কৰি চালে এইটো হ'ব চ' কেতিয়াও সেইটো নহ'বা নিজকো ব্লেম নকৰিবা যে কেলৈ মই পৰা নাই কেলৈ ইমান নাই কিবা চাগে কমি হৈ গৈছে চাগে সেই প্ৰিপেৰেশ্যনটো কৰোঁতে বা চব চাব লাগে প্ৰিভিয়াছ কুৱেশ্যন পৰা হওক GS পেপাৰ হওক চব এতিয়া মই নিজে পাছ কৰা নাই মই কৈ আছোঁ এনেকুৱা লাগিছে যেন মই যেন পাছ কৰি পেলাইহে এইখিনি কথা কৈ আছোঁ কোনোবা না কোনোবা বছৰটো পাছ কৰিমগৈ তেতিয়া এইখিনি কথা ক'লে যেনেকৈ গুৰুত্ব দিবা এতিয়াও দিয়ে দিয়া চ' এইটোৱে এণ্ড চ' সেইটোৱে মই ক'ম বুলি ভাবিছিলোঁ যে মই এক্সপিৰিয়েঞ্চ কৰি অহাৰ পাছত এটা ভিডিঅ' বনাইছিলোঁ এণ্ড এতিয়া যে ৰিজাল্ট দিলে তেতিয়া ভিডিঅ' নবনালে সেইটো কেনেকৈ হ'ল চ' যেতিয়া মই তেতিয়া আহি পেলাই যেতিয়া ভিডিঅ' বনাইছিলোঁ যে এনেকুৱা মোৰ এক্সপিৰিয়েঞ্চ বুলিকৈ এটা ভিডিঅ' বনাইছিলোঁ APSC চ' আজি ৰিজাল্ট দিয়া দিনা মই প্ৰিলিমৰ দি দিছোঁ যে মোৰ ক্লিয়াৰ নহ'ল এণ্ড মই বিচাৰোঁ যাতে